হেল্ল' বন্ধুসকল, যদি আপোনালোকে এয়াৰটেল, ভোডাফোন, আইডিয়া বা টাটা ডকোমো সিম চলাই আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত দৰকাৰ। কাৰণ এটা নতুন আপডেটৰ মতে এয়াৰটেল, ভোডাফোন, আইডিয়া আৰু টাটা ডকোমোৰ সিমত আপোনালোকে ইনকামিং কলৰ বাবে প্ৰতি মাহে 35 অৰ্থাৎ 25 টকা ৰিচাৰ্জ কৰিব লাগিব, নহলে আপোনাৰ সিম বন্ধ হ'ব পাৰে। মোৰ নিজৰ ভোডাফোন সিম এখন বন্ধ হৈ গৈছিল। তাৰ পিছত 35 ৰুপিছৰ ৰিচাৰ্জ কৰাৰ পিছত সিমখন পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰিছোঁ। যদি আপোনালোকেও ৰিচাৰ্জ কৰা নাই তেন্তে ৰিচাৰ্জ কৰি সিমখন পুনৰবাৰ ষ্টাৰ্ট কৰিব পাৰিব। কিন্তু বহুত কাষ্টমাৰ অভিযোগত অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই এই কোম্পানীবোৰক ন'টিচ পঠাইছে যে ইনকামিং কল লাইফ টাইম কৰাৰ কাৰণে। কিন্তু ইয়াৰ বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ নতুন আপডেট অহা নাই, আৰু এই বিষয়ত যদি কিবা নতুন আপডেট আহে তেন্তে মই আপোনাক ইয়াৰ বিষয়ে জনাম। কিন্তু এই আপডেটটো জিঅ' কাষ্টমাৰ কাৰণে নহয়, অকল এয়াৰটেল, ভোডাফোন, আইডিয়া আৰু টাটা ডকোমো। যদি আপোনালোকে এতিয়াও 35 ৰুপিছৰ ৰিচাৰ্জ কৰা নাই তেন্তে ৰিচাৰ্জ কৰি যেন সিমখন পুনৰবাৰ ষ্টাৰ্ট কৰি লয়। আৰু এনেকৈ বহুত নজনা কথা জানিবলৈ আপোনালোকে যেন এই চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।